চেক কিমান টকাত আৰু আপুনি ইনভেষ্ট কিমান টকাত কৰিছে? 30,000। YBY নামৰ এপটোৰ জৰিয়তে কিছুদিন আগৰ কথা, কিয়নো এই এপটোৰ জৰিয়তে বহুতো লোকক এনেধৰণে শিকোৱা হৈছিলে যে এপটোত ইনভেষ্ট কৰিলে তেখেতসকলে বহুতো লাভৱান হ'ব। ইয়াৰ পৰা বহুতো অসমৰ লোক আচলতে আকৰ্ষণীয়ভাৱে তেখেতসকল গৈছিলে, এপটোত ইনভেষ্ট কৰিছিলে, তেখেতসকলে লাভৱানো হৈছিলে। আচলতে এতিয়া পৰিস্থিতি বেলেগ। YBY এপটোৱে বৰ্তমান সময়ত অসমৰ যিসকল লোক আছে তেখেতসকলক বহুতো লোকক বৰ্তমান সময়ত ৰামঠগন দিছে, কিয়নো এপটো বৰ্তমান নাই, পলায়ন কৰিছে। তথাপিও এপটোৰ জৰিয়তে তেখেতসকলক কৈছে যে KYC দিয়ক আৰু লগতে 6,000 টকা দিয়ক। বেংক অনলাইন কৰিব লাগিব, এইটো এপটোৰ জৰিয়তে অনলাইন কৰিব লাগিব। আচলতে তেখেতসকলৰ একাউণ্টত পইচা আছে কিন্তু উজ্জ্বল কৰিব পৰা নাই, সেইবাবে KYC বিচাৰিছে, লগতে 6,000 টকা। আচলতে বেংকৰ একাউণ্টৰ পৰা তেখেতসকলে সেই টকাসমূহ দিব লাগিব। 6,000 টকাটো KYC দিলে তেখেতসকলৰ KYC লগত 6,000 টকাটো দি দিলে বেংকৰ একাউণ্টৰ পৰা অনলাইন কৰিব লাগিব বুলি কৈছে। আৰু ভাবুকি ভৰাও মেছেজ আহিছে, যদি KYC নকৰে তেনেহ'লে তেখেতসকলৰ যি বেংক একাউণ্ট YBY একাউণ্টৰ কথা কৈছোঁ, সেই একাউণ্টটো কমপ্লিটলি ক্ল'জ কৰি দিয়া হ'ব। আচলতে বহুতো লোক ইয়াৰ পৰা ভয় খাইছে, কিয়নো এনেকুৱা ধৰণৰ ঘটনাও হৈছে। YBY এপটোত আচলতে KYC কৰিছিলে তিনিজনমানৰ কথা শুনিছোঁ। আচলতে 1 লাখমান টকা আছিলে তেখেতসকলৰ বেংক একাউণ্টত আছিলে, তাত KYC কৰি 6,000 টকাটো অনলাইন কৰিছিলে। অনলাইন কৰা কিছু সময় পিছতে তেখেতসকলৰ যি একাউণ্ট আছিলে একাউণ্টত জিৰ' হৈ যায়, কিয়নো সমস্ত ধন আচলতে YBY এপটোৰ জৰিয়তে তেখেতসকলৰ পৰা লুটি লৈ যায়। সেইবাবে কৈছোঁ KYC নকৰিব, কিয়নো ইয়াৰ পৰা আপোনালোকক জনাইছোঁ KYC কেতিয়াও নকৰিব। যি গ'ল যাবলৈ দিয়ক, নিজৰ বেংকৰ যিসমূহ টকা আছে সেইসমূহ বচক। যোৱাটো গ'ল, সেইটো ঘূৰি নাহে। আৰু এনেধৰণৰ ভাবুকি ভৰা মেছেজ আহি আছে, এনেকুৱা ধৰণৰ সেই মেছেজসমূহত গুৰুত্ব নিদিয়া ভাল, কিয়নো আপোনালোকৰ যিসমূহ টকা আছে কিয়নো ঘূৰাই নাপায়। সেইবাবেই কৈছোঁ বেংকত ডিটেইলছ নিদিব, আৰু পান কাৰ্ড আধাৰ কাৰ্ডটো দিব লাগিব তাত KYC কৰাৰ সময়ত। সেইবাবেই কৈছোঁ ডিটেইলছসমূহ গুচি গ'লে আৰু 6,000 টকাটো দি দিলে আপোনালোকৰ যিসমূহ একাউণ্ট আছে একদম জিৰ' হৈ যাব। আপোনালোকৰ লগত 6,000 টকাও গ'ল, আৰু আপোনালোকৰ YBY এপৰ জৰিয়তে তাত পাৰ্চত যিসমূহ পইচা আছে সেই পইচাসমূহ ঘূৰাই নাপায়। উল্টা যি আপোনালোকৰ ছেভিং আছে বেংক একাউণ্টত সেইসমূহ টকাহে তেখেতসকলে লুটি লৈ যাব। আচলতে ইয়াৰ ওপৰত দুটামান ভিডিঅ' ক্লিপ আছে, চাই লওক প্ৰথমতে, তাৰপিছত সম্পূৰ্ণৰূপে ডিচাইড কৰিব। আপুনি ইনভেষ্ট কিমান টকাত কৰিছে? 30,000। মোটামুটি 10 লাখ টকামান পাম, আৰু চবে ফূৰ্তি চূৰ্তি কৰি উল্টা হৈ গ'ল খেলটো। মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰোঁ এতিয়া, যিটো আছে এতিয়া 10 লাখ উঠাম বুলি ভাবিছিলোঁ। এতিয়া কি কৰিব? এই 6,000 টকা KYC? নাই, এইটো 6,000 টকা দিব নোৱাৰি। বহুত মানুহক সুধিছোঁ, নাই এইটো ভুলতো নকৰিব বোলে।